হেল্ল' এভৰিৱান। আজি মই গৈছিলোঁ লগৰ এজনীৰ ঘৰত ফুৰিবলৈ, ভাত খাই আহিলোঁ। এয়া দালি বনাইছে, এয়া চেংমৰা শাক। আপোনালোকৰ ফালে এই শাকবিধক কি বুলি কয় জনাবলৈ নাপাহৰিবচোন। এয়া আলু কাটি লৈছে, ধুনীয়াকৈ আলুবোৰ গুচাই লৈছে। এয়া চেংমৰা শাকখিনি কাটিছে আৰু যিটো ঘৰৰ পৰিৱেশ হয় বা ভিডিঅ' কৰি থাকোঁতে যি জেগাবোৰ দেখিছে সেই জেগাবোৰ দেখি পেলাই যাতে কোনেও বেয়া কমেণ্ট নকৰে, কিয়নো মই যিজনী লগৰ ঘৰলৈ গৈছিলোঁ তাই খুব দুখীয়া ঘৰৰ ছোৱালী হয়। তেওঁ বিয়া হৈছিলে, বিয়া হোৱাৰ পিছতে মানুহজন 3 বছৰমানৰ পিছতে তেওঁৰ মানুহজন ঢুকালে, ল'ৰা এটা থাকি গ'ল। তেতিয়া ল'ৰাটোৰ বয়স আছিলে খুব বেছি 1.5 বছৰ বা 2 বছৰ। তাৰপিছতে তাই তেনেকৈ ল'ৰাটোক ডাঙৰ কৰিলে। এতিয়া ল'ৰাটোৰ বয়স 9 বছৰেই হ'লগৈ। তাই যেনে তেনে যি টি কৰি ঘৰখন চলাই আছে, ল'ৰাটোৰ পঢ়োৱাৰ দায়িত্ব। আৰু তেওঁৰ মাকৰ ঘৰখনো ইমান হেৰি নহয় যে তাইক মানে সহায় কৰিবলৈ, সেইটো কাৰণে তাই নিজেই যি টি কৰি চলি আছে। সেইটো কাৰণে মই ক'লোঁ তই একো স্পেচিয়েল আনিব নালাগে, মাছ মাংস ঘৰত যি আছে তাকেই বনাই, এনেকৈ বুলি ক'লোঁ। সেইটো কাৰণে তাই বাৰীৰ পৰা গৈ পেলাই চেংমৰা শাক কেইটামান বুটলি আনিলে আৰু আলুৰ সৈতে ভাজিলে, দালি আৰু লগতে কণ বিলাহী এনেকৈ বনালে আৰু এখন চাটনি বনাইছিলে। আৰু যেতিয়া মই এই ভিডিঅ'টো কৰি আছিলোঁ, ভিডিঅ' কৰি থাকোঁতে খুব বৰষুণ দি আছিলে। বৰষুণ দি থাকোঁতে মানে তাইৰ পাকঘৰটোত ইমানেই পানী পৰে যে কি ক'ম আৰু। ভিডিঅ' কৰি থাকোঁতে মোৰ কাপোৰ তিতি গৈছে, তাই নিজৰো কাপোৰ তিতিছে, বেয়াও লাগিছে। তেনেকৈ মতা মানুহ নাই তাইক যে সহায় কৰি দিব, ঘৰৰ টিংখিনি লগাই দিব। ওপৰৰ ছালখনৰ ফালে চাইছোঁ গোটেই টিংবোৰ ফুটা, উপায়ো নাই, তেনেকৈয়ে আছে। তাই সেই মাজে মাজে দোকান এখনত থাকে। আমাৰ নামৰূপত যিহেতু ইমান চেল নহয়, সেইটো কাৰণে দোকানত দৰমহাও কম দিয়ে। তাইক খুব বেছি 2500 মান দিয়ে নেকি। সেই তেনেকৈ আৰু অৰুণোদয় আঁচনি, তেনেকৈ আঁচনিবোৰ পাই চাগে, এনেকৈ ঘৰখন চলাই আছে, ল'ৰাটোকো পঢ়ুৱাই আছে। কেতিয়াবা মাজে মাজে ময়ো সহায় কৰোঁ, কেতিয়াবা লাগে। নিজৰ থকা হ'লে মানে বহুত সহায় কৰিলোহেঁতেন এনেকুৱা মানুহবিলাকক। কিন্তু নিজৰেই এতিয়া মই যিহেতু নতুনকৈ কিবা এটা কৰিছোঁ, ময়ো ইমান সামৰ্থ্য নহয় আচলতে। এয়া বিলাহী ধুনীয়াকৈ হেৰি কৰি লৈছে, এতিয়া পুৰিছে বিলাহীখিনি। এই চাটনিকণ কিন্তু খাই মই খুবেই ভাল পালোঁ, বৰ ধুনীয়াকৈ বনালে। এই ভিডিঅ'ডোখৰ কিন্তু মই কৰা নাছিলোঁ, পোৱালিটোৱে কৰিছিলে। কিবা যদি ভুল হৈছে, ভালকৈ দেখা নাই ভিডিঅ'খিনি, বেয়া নাপাব। মই এনেই আৰু লগাই দিলোঁ ভিডিঅ' ক্লিপকেইটা। ল'ৰাটোৱে কৈ থকাৰ কাৰণে মই কৰা ভিডিঅ' ক্লিপকেইটাও লগাব, এনেকৈ কৈ থকাৰ কাৰণে। বিলাহীখিনি গুচাই লৈছে। সেয়া চাওকচোন, নগা ধনিয়া, মচুন্দৰী, পুদিনা, টেঙেচি, সেই যে বেগুনীয়া টাইপৰ ফুলপাহ দেখিছে, সেইখিনিক আমাৰ ফালে টেঙেচি বুলি কয়। আপোনালোকৰ ফালে কি কয় জনাবচোন। নৰসিংহ, এনেকৈ কৰি নানা ধৰণৰ পাত আনি পেলাই তাই মানে কি কৰিলে, বিলাহীৰ সৈতে এখন চাটনি বনালে। ইমান ভাল পালোঁ খাই মানে। আৰু পদিনা যিহেতু পেটৰ কাৰণে ভাল, সেই গোটেই সকলো বস্তুৱে পেটৰ কাৰণে ভাল। মানিমুনি, টেঙেচিটো গৰম দিনত খুব পেটৰ সমস্যা যদি এনেকুৱা হয়, খাব লাগে বুলি কয়। পেট বিষ হ'লেও মই বহুতক খোৱা দেখোঁ, পেচাবৰ প্ৰব্লেম হ'লেও খোৱা দেখোঁ, কঁকালৰ বিষ হ'লে খোৱা দেখোঁ। তেনেকৈ কঁকালৰ বিষ হ'লে মানে বাৰু কেতিয়াবা এনেও, এতিয়া মোৰো কেতিয়াবা কঁকালৰ বিষ হয়, তেতিয়া মোক পানী টেঙেচি খাবলৈ কয় বাৰু। শিপাৰ সৈতে ভালকৈ ধুই লৈ পেলাই সেনেকৈ গৰম পানী অকণমানৰ লগত মানে উতলাই পেলাই নিমখ এচুকো দি পেলাই, তেনেকৈ কৰি পেলাই ঠাণ্ডা কৰি পেলাই খাবলৈ দিয়ে ঘৰত আচলতে। এনেকৈ আপোনালোকে চাটনি বনাই খায়নে জনাবচোন। এয়া তাই গোটেইখিনি পিচি লৈছে, পিচিব এতিয়া। সেয়া তাই পিচি লৈছে চাটনিখিনি, লগতে জলকীয়া দিছে, পুৰি লৈছে জলকীয়াকেইটা তাই। এয়া আমাৰ আজি ভাত ৰেডি। ইয়াতে ভাত বাঢ়িছে। ভাজিখিনি বৰ ধুনীয়া হৈছিলে খাবলৈ, ভাজিখিনিও ধুনীয়া হৈছিলে। আচলতে মানুহক মাছ মাংসৰ কোনো প্ৰয়োজনে নহয়, যদিহে এনেকেই মানে ঘৰত থকা যি বস্তু থাকে সেয়াই যদি ভালকৈ বনোৱা হয়,